এতিয়াৰ পৰা বটা চৰাই পোৱালি দাম 10 দিনীয়া পোৱালি 20 টকা হ'ব। আপোনালোকক লাগে যদি কণ্টেক্ট কৰিব মোৰ ওপৰত। মই নগাঁও, তেজপুৰ, কলিয়াবৰ, বিশ্বনাথ চাৰিআলি, ডিফু, তেজপুৰ, তিনিচুকীয়া, গোলাঘাট ডিষ্ট্ৰিক্টৰ সকলো ঠাইলৈ মাজুলীলৈ মই পোৱালি পঠিয়াই থাকোঁ। সকলোকৈ কম দামত পাব। হাজাৰ মিনিমাম 400 অৰ্ডাৰ কৰিলে আমি দিয়াৰ ব্যৱস্থা কৰা হ'ব। আপোনালোকক লাগিলে কণ্টেক্ট কৰিব। 10 দিনীয়া পোৱালি 20 টকা, 10 days 620 rupees অনলি। কোনো ধৰণৰ বুকিং কৰিব নালাগে, ডেইলি পাব। প্ৰতিদিনে আমি পোৱালি দিব পাৰিম। কিবা বটা চৰাই পোৱালি ধৰক মই কোনো বুকিং নলওঁ। আপোনালোকক যদি লাগে কণ্টেক্ট কৰিব। এইখিনি কৈউত্তম জাত, আপোনালোকে 400 গ্ৰামৰ পৰা 350 গ্ৰাম ৱেট পাব। এতিয়া মই ইয়াত 3000 পোৱালি বৰ্ডিং কৰি ৰাখিছোঁ। এই বৰ্ডিং 4টা বৰ্ডিঙত 3000 আছে। এইখিনি বৰ্ডিং $12,600 price, 10 rupees 10 days all over Assam. মোৰ ডিছক্ৰিপশ্যনত নাম্বাৰ দিয়া আছে, বা মোক এইটো হোৱাটছআপ নম্বৰত কল কৰিব বা মেছেজ কৰিব। এইখিনি মোৰ ইয়াৰ বৰ্ডিঙত আছে। এইখিনি ইয়াৰ 4 days পোৱালি পাখি গজিলে। এইখিনি বুকিং আছে, এইখিনি ডিপু যাব। আগতকৈ বহুত দাম কমিলে বটা চৰাই পোৱালি। এইবোৰ আগতে 10 daysৰ পোৱালি 45 rupees 50 rupees লৈছিলে। এতিয়াৰ পৰা আপোনাৰ আধা দামত পাব। আৰু মেচিয়ত চৰাই আপোনাৰ 60 টকাৰ পৰা 85 টকাত বিক্ৰী কৰিব পাৰিব 20 টকাত পোৱালি লৈ। মোৰ ডিছক্ৰিপশ্যনত নাম্বাৰ দিয়া আছে। আৰু মই বটা চৰাইৰ বিষয়ে বহুত ভিডিঅ' দিছোঁ মোৰ এই ইউটিউব চেনেলত, আপোনালোকে চাব পাৰিব। আৰু ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ' পাব। মই বটা চৰাই মাৰ্কেটিঙৰ ওপৰত অলপ ভিডিঅ' বনাম, কেনেদৰে মাৰ্কেটিং কৰিব। এইবোৰ মই 3000 পোৱালি প্ৰতিদিনে মই 3000 4000 পোৱালি বৰ্ডিং কৰি দিওঁ। আৰু 3 days পোৱালিৰ প্ৰাইচ 12 টকা, অনলি 12 rupees 3 days 12 টকাকৈ পাব। এইটো মই বৰ্ডিং, এইটো ৰাতি কৰিছোঁ। এইটো বৰ্ডিং হাউচ, এইটো বৰ্ডিং, এইবোৰ বৰ্ডিং।